হাই গাইজ, আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ফাৰ্ষ্ট ভিডিঅ'টো যদি চালে তেতিয়া গম পাব এইটো তাৰ ছেকেণ্ড পাৰ্ট হয়। আৰু আশা কৰোঁ সকলোৱে ফাৰ্ষ্ট ভিডিঅ'টো চাই ভাল পালে। আৰু তিনিচুকীয়া যোৱাৰ আগত আমি বাহঁতৰ ঘৰত এদিন থাকিলোঁ আৰু তাতে ভিডিঅ' ক্লিপ দুটা লোৱা হৈছিলে, সেইকেইটা লগাই দিছোঁ, আপোনালোকে চাই এনজয় কৰক। আছে গাইজ, আহি পালেহি থাকিবি নেকি বেটন হিৰো। আছে আমাৰ গেঞ্জি আৰু চেণ্ডেল দেখিছে কিমান ধুনীয়াকে মিল খাই আছে। কোনে কণী পাৰিলে? 60টা কণী পাৰিলে দেই। তাৰপিছত আৰু কুকুৰা পোৱালি ওলালে আৰু তাৰপিছত বহুত দিন হ'ল আৰু তাৰপিছত পুৰা আন্ধাৰ হৈ আহিলে, পুৰা ভয়ংকৰ। তাৰপিছত পুৰা আন্ধাৰ কোলা কৰি আহিলে ডাঙৰখিনি। তাৰপিছত বৰষুণ দিলে, তাৰপিছত গোটেই মৰুভূমি হৈ গ'ল নহয়। তাৰপিছত আৰু গোটেই মৰুভূমি হৈ কিনি বোকা হৈ গ'ল দেই, পুৰা বোকা মানে বাইক চলাব নোৱাৰে। মাছখন পুৰা ভয়ানক, পুৰা কোলা কৰি আহিছে দেই, পুৰা কোলা কৰিছে। বৰষুণ দিব লৈছে, পুৰা এনেকুৱা কোলা কৰিছে। তাৰপিছত এনেকুৱা কোলা কৰি কিনি যে একদম ৰ'দ আৰু পুৰা ঘামি এদায়। তাৰপিছত পুৰা বতাহ দিছে, পুৰা বতাহ ধুমুহা দিছে। বৰষুণ চৰষুণ দি পুৰা নদী মানে পানী একদম হেৰি আৰু বানপানী পুৰা একদম বালি মানে একদম মৰুভূমি হৈ আছে দেই। তাৰপিছত গৰমত থাকিব পৰা নাই। তাৰপিছত এনেকুৱা একদম ঠাণ্ডাত মানে লেপ লৈ আছো আৰু এনেকুৱা হেৰি আহক দেই, এইফালে গোটেই পানী আছে, চাবা ভালকে খোজকাঢ়া, পানী আছে, বোকা আছে। আমাৰ এইফালে তৰুণমতি, এইফালে চাই দিয়া। হেপী এনিভাৰ্চাৰী দে। হেপী বাৰ্থডে, থেংক ইউ। হেপী মেৰিড লাইফ, হেপী। আৰু এনেকৈয়ে ধেমালি ধুমলা কৰি ভাতকেইটা ধুনীয়াকৈ খাই ল'লোঁ। আৰু তাৰ নেক্সট দিনা কি হ'ল চাওক। আৰু আমি গৈ থাকোঁতে ট্ৰেইন আহি গ'ল, তো ট্ৰেইনৰ বাবে ইয়াত ৰৈ দিব লগা হ'ল। আৰু অকণমান গৈ পাৰ্থদাৰ ঘৰ পাই যামগৈ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি পাৰ্থদাৰ ঘৰ পাই গ'লোহি। এইফালে আছে তৰুণমতি, এইফালে আছে অৰ্জুন, আৰু এটা বাহিৰত গৈ কথা পাতি আছেগৈ মানুহজনীৰ লগত। পাৰ্থদা নাই, এতিয়া গান এটা ৰিলিজ দিয়া কথা আছিলে, বাহিৰত ওলাই গৈছে। তো আহিব এতিয়া, আমি ৰৈ আছোঁ। বহুত ভাগৰ লাগিছে আৰু। চাহ আহি গ'ল, এয়া বমাই চাহ আনি দিলে আৰু এইকেইটা খাইছে। কি খাইছা? হা, গাহৰি শাক। তুমি কি খাইছা? ছাগলী মাংস। তুমি? গাজৰ খাই আছো। গাজৰ খাই আছে। আৰু ময়ো লৈ লওঁ আমাৰ পাৰ্থদাৰ দেউতাক, আমাৰ বৌপাই। কবিতা মোৰে কবিতা প্ৰাণৰ ভাষাৰে লিখা হৈ গ'ল, প্ৰাণৰ ভাষাৰে লিখা হৈ গ'ল। হে তুমিও চাগে বুজা নাই, তুমিও চাগে বুজা নাই। ঘটনা সাগৰ সিঁচি মালিক বিচাৰিছিলো, বাবে মই আছো, তুমি আছা বাবে আছো, ৰৈ থাকা ৰৈ আছো। আৰু পাৰ্থদাহঁত আহি পাওঁতে মানে বহুত সময় হৈ গ'ল আৰু আমি শুই আছিলোঁ। তো আহি পিনে উঠাই দিলে আমাক। আৰু ইয়াত দেখিব পাইছে চকু তকু ৰঙা হৈ আছে। গম লাগিলে কৈ দিবা। লাহেকৈ ওলাই আহিলে হ'ল। 1 2 3 গো। কাম চলি আছে, এই ভিতৰত সোমাই আছে অৰ্জুন। গৰম লাগিছে বহুত। সেইটো যে তোমাৰে বুকুৰে মাজতে জিৰা জোনা
মুকুৰে মানে বস্তু এই 3টা 20 হৈছে এতিয়া কাম চলি আছে দেখিব পাইছে আপোনালোকে দেই এয়া খাই খাই 6 পেক বনাইছে 6 পেক ফেমিলি পেক বনাইছে এইকেইটা শুই আছে বোলা গৈ থাকো বোলা এতিয়া কেইটা বাজিলে টাইমটো ৰ'বা নিজে নটঙি দেখা জান নাই এতিয়া আকৌ হেৰি কৰিব আকৌ কলগেট বিচাৰিবগৈ মোক ধুবগৈ এইয়া 4:40 বাজিছে কলগেট লাগিব গালত ঘঁহিবলৈ তোমাক হে কলগেট লাগিব গালত ঘঁহিবলৈ তই কচম খাই কিন্তু গালত নাখাওঁ কেনেকুৱা কেনেকুৱা লাগিল খুব ভাল লাগিছে ভাল লাগিছে ডাবিং দিলে এয়া অৰ্জুনে ডাবিং দিলে ওলাই লৈছে ধুনীয়াকৈ তই যদি যাওঁ দিব নহয় খিনাব লাগে পাৰ্থত ইমান ফেমাছ ছিংগাৰটো পেটলা হৈছে তো হৈ আছে থেংক ইউ গৈ থাকোঁ আমি টাটা হেপী বাৰ্থডে হেপী নিউ ইয়েৰ হেপী এনিভাৰ্চাৰী হেপী বিশ্বকৰ্মা পূজা এই গৈ থাকোঁ পাঁচটা বাজিব এতিয়া আমি গৈ থাকোঁ ঘৰলৈ যাওঁ দেই বাই বাই ব'লা বাই বাই ব'লা ব'লা মোবাইল থৈ দে বাই বাই কোনটো মোবাইলটো বাই 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 বাই